নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মই মোৰ ইউটিউব চেনেলটোলৈ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আচলতে কথাটো এনেকুৱা হ'ল মানে ঘটনা এটা হ'ল সেইভাৱে ভাবিলোঁ আপোনালোকৰ লগতো মই কথাটো শ্বেয়াৰ কৰোঁ আৰু মানে মনটো ভালো লাগি আছে ভয়ো লাগি আছে নাজানো কি হয় আচলতে মানে আপোনালোকেতো মোৰ আগৰ ভিডিঅ'কেইটা দেখিছিলেই আমি ক'ত মানে মীনা বজাৰ চাব গৈছিলোঁ তাৰ পৰা অকণমান আগত ধুপাবৰ বুলি কয় জেগা এডোখৰ আছে তাতে মানে আজি এখন ভাওনা হ'ব গজকেতুৰ উপাখ্যান আৰু সেই ভাওনাখনত মানে নাৰী চৰিত্ৰ দুটা আছিলে এটা প্ৰভাৱতী আৰু আনটো হৈছে মোহিনী আৰু প্ৰভাৱতী যোনী বাক দিছিলে বাজনীটো ভাওটো মানে গাব কিন্তু মোহিনী যাক দিছিলে মানে তাই কিবা অসুবিধা হ'ল সেইকাৰণে ভাওটো তাই গাব নোৱাৰিলে আৰু ভাওটো আহি পৰিলে মানে মোৰ হাতত আৰু এতিয়া মানে মই বিমূৰত পৰিলোঁ ইফালে কমিটিখনো বিমূৰত পৰিছে মানে ঘপকৈ ভাৱৰীয়াটো নাইকিয়া হৈ গ'ল আৰু মই কিবা এটা জানো বুলি ভাবিয়ে চাগে তেওঁলোকে মোক খবৰ কৰিলে আৰু সেই কমিটিখনক উদ্ধাৰ কৰি দিয়াটো মই মোৰ দায়িত্ব বুলি ভাবিলোঁ কৰ্তব্য বুলি ভাবিলোঁ সেইকাৰণে মই ভাওটো গাম বুলি ক'লোঁ কিন্তু হ'লেও গাম বুলি ক'লোঁ হয় মনত এটা ভয়ো লাগি আছে যে মানে প্ৰেক্টিচ নকৰাকৈ একো প্ৰিপেৰেশ্যন নথকাকৈ কেনেকৈ মানে ভাওটো ইমান কম সময়ৰ ভিতৰতে মই মানে গামগৈ আৰু যিমান যি হ'লেও মানে ভাওনা বা কিবা তেনেকৈ থাকিলে আমি বা আমুক তাৰিখে ভাওনা আছে তেনেকুৱা আমি গম পালে মানে কি হয় প্ৰিপেৰেশ্যন থাকে যে এনেকৈ কৰিম বা চিডিউলটো আমি বনাই লওঁ ধৰ এনেকৈ কাপোৰ চাপোৰবিলাক বা অৰ্নামেণ্টছবিলাক মানে মিলাই মেলি থকা হয় আৰু সেইটো চবেই জানেই যিবিলাকে ভাওনা কৰে বা অভিনয় কৰে তেনেকুৱা মানে মোৰ তেনেকুৱা একোৱে মানে প্ৰিপেৰেশ্যন নাই যা যোগাৰ একোৱেই নাই এতিয়া মানে তাকে ভাবি আছোঁ 8:30 9টামান বজাৰ পৰা ভাওনাখন আৰম্ভ হ'ব মই মানে ক'ৰ পৰা ষ্টাৰ্ট কৰিম মানে কি কাপোৰ পিন্ধিম কি মানে গহনা পাতি মানে এইবিলাক লগাম আৰু ছোৱালী মানুহ বুলি জানেই আৰু অকণমান মেকআপ চেকআপটো কৰিবই লাগিব এতিয়া মানে মোৰ একো যা যোগাৰ নোহোৱাকৈ মানে ভয়ো লাগি আছে হ'লেও ভগৱানকে মানে সেৱা জনাই ভাবিছোঁ মানে হেৰি কৰোঁ বুলি ওলাওঁ বুলি ভাবিছোঁ আৰু কি বা হয় এতিয়া তাকে মানে বাহঁতৰ লগৰ দাদা এজন আছিলে জয়ন্ত দাকো মই মাতিলোঁ অকণমান শিকাই মেলি দিবলৈ আৰু দাদা আহি পেলাই অকণ বুজাই মেলি থৈ গ'লহি অকণমান মনটো মানে শান্তি লাগিছে যে কিবা এটা কৰিব পাৰিম আৰু আপোনালোকে দেখিছে প্ৰগ্ৰেম চগ্ৰেম কৰি আছিলোঁ বোকাই পানীয়ে একদম বৰষুণ চৰষুণ খচি মেলি পূজা চূজা চাই মানে গাটো অকণমান ভাল নহয় মাতটো অকণমান বহি আছে তথাপিও মানে চেষ্টা কৰিম ভগৱানকে সাক্ষী কৰি ভাওটো যাতে মোৰ ভাল হয় ভাওনাখন যাতে ভাল হয় মানে কমিটিখনৰ যাতে যিখিনি কষ্ট সেইখিনি যাতে তেওঁলোকে মানে ভাওনাখনৰ যোগেদি তেওঁলোকে মানুহক যাতে এটা আমোদ দিব পাৰে দৰ্শকসকলো যাতে মানে সন্তুষ্ট হয় ভাওনাখন চাই পেলাই মই যিমানটো পাৰোঁ কষ্ট কৰিম আৰু তাৰ কাৰণে মই কি প্ৰিপেৰেশ্যন কৰোঁ কেনেদৰে সাজু হওঁ ভাওনাখনৰ কাৰণে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ আৰু তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব লাগিব তেনেহ'লে ব'লক ময়ো ভাওনাখনৰ কাৰণে সাজু হওঁ আৰু আপোনালোকেও ভিডিঅ'টো চাই থাকক আৰু মানে আচলতে কি হয় মানে মই বিশেষকৈ আমাৰ ছোৱালী মানুহৰ কথাখিনি কৈছোঁ মানে এটা কাপোৰ যদি এজেগাত পিন্ধিলোঁ তাৰপিছত মানে সেই কাপোৰটো মানে ৰিপিট কৰিবলৈ মন নাযায় যিহেতু ফটো চটো উঠি মেলি আমি মানে ছ'চিয়েল মিডিয়াতো আপলোড কৰি দিয়া হয় তাৰপিছত মানে অকণমান সংকোচ লাগি থাকে একেটা কাপোৰকে ৰিপিট কৰিবলৈ কিন্তু মোৰ হাতত এতিয়া সময় একেবাৰে কম মানে সময় নায়ে মানে মোৰ হাতত সেইকাৰণে মানে মই আগতে পিন্ধা কাপোৰেই পিন্ধিব লাগিব এতিয়া যিহেতু যদি অলপ দিন পালোঁহেঁতেন এসপ্তাহ 10 দিন যদি পালোঁহেঁতেন মই এযোৰ ড্ৰেছ হয়তো বনালোঁহেঁতেন মোহিনীৰ কাৰণে স্পেচিয়েল কিন্তু তেনেকুৱা ড্ৰেছ বনাবলৈ মোৰ হাতত এতিয়া সময় দিনটো বাদে দিয়ক মোৰ হাতত এতিয়া সময় নাই সেইকাৰণে ঘৰত যিখিনিকে আছে তাকে মিলাই মেলি মই অলপ কম্বাইন কৰি মেলি মানে আৰু তাকে পিন্ধিবলৈ চেষ্টা কৰিম নাজানো কি হয়গৈ আৰু ফাইনেল লুকটো মই আপোনালোকক দেখুৱাম আৰু তাৰ কাৰণে ভিডিঅ'টো চাই থাককচোন সম্পূৰ্ণকৈ কিনো ড্ৰেছ চিলেকশ্যন কৰি পিন্ধোঁ আৰু হাত ভৰি ধুই মেলি আহিছোঁ এতিয়া লাহে লাহে ওলাম আৰু কি হয় কি নহয় এইফালে বাহিৰত পূৰা বৰষুণ দি আছে মানে বেয়াও লাগিছে ভাওনাখন হ'ব বৰষুণটো দিছে কিন্তু বতৰৰ কথাটো আমি ক'ব নোৱাৰোঁ কেতিয়া কি হয় হ'লেও ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ যাতে বৰষুণটো কমাই দিয়ে আৰু মানে সেয়াই এতিয়া ওলাই লওঁ ফাইনেল লুকটো আপোনালোকক অকণমান দেৰিকৈ দেখুৱাম কি পিন্ধিলোঁ কেনেকৈ কি ওলালোঁ মেলিলোঁ মানে সচৰাচৰ মোৰ যিখিনি বস্তু আছে মই সেইখিনি বস্তুৰেই ৰেডি হ'বলৈ চেষ্টা কৰিছোঁ আৰু সেয়াই বাকী মেকআপ চেকআপৰ কথা কি ক'ম নিজেই যিমানটো জানো আৰু সিমানটো কৰোঁ আগে পিছেও নিজেই কৰোঁ মই যিমানখিনি মোৰ জানো মানে আৰু আজিও সেইকাৰণে নিজেই কৰিম আৰু দেখুৱাম কেনেকৈ কৰিলোঁ কি কৰিলোঁ আৰু তাৰ কাৰণে ভিডিঅ'টো চাই থাকক আৰু কালি যে আমি মীনা বজাৰৰ পৰা এইটো কিনি আনিছিলোঁ চিলিণ্ডাৰটো এতিয়া বায়ে তাতে মানে পইচা ভৰাব আৰু আমি ভাবিছোঁ যে আজিৰ পৰা পইচা ভৰাম আৰু অহা বছৰলৈ বিজয়া দশমীত ভাঙিম ন আৰু এয়া বায়ে পইচা হিচাপ কৰি লৈছে কেইটকা দিলি 300 টকা মানে আমি ভাবিছোঁ ইয়াত খুচুৰা পইচা নথওঁ আমি কাগজৰ পইচা থ'ম খুচুৰা মানে আৰু খালি কাগজৰ পইচা এতিয়া বায়ে একদম পূৰা লক্ষীমাৰ নাম লৈ জয় লক্ষীমা বুলি কৈ ল জয় লক্ষীমা কি
লক্ষীমাৰ নাম লৈ একদম ভৰাই দিছে সোনকালে যাতে আমাৰ চিলিণ্ডাৰটো পূৰা ভৰ্তি হৈ যাওক আৰু নুখুলো বাৰু অহা বছৰলৈ যেতিয়া বিজয়া দশমী হ'ব সেইদিনাখনেই মানে একদম খুলিম আৰু সেইদিনাখনো ভিডিঅ' বনাম কিমান টকা হয় বছৰটোত আমি চাওঁ এটা সোমাই গ'ল ভগৱানৰ নাম লৈ ধুনীয়াকৈ যাতে ভালকৈ পইচাকেইটা থাকক আমাৰ এইটো মানে আমাৰ ঘৰত আৰু যোনে যিমান পাওঁ পইচা ইয়াত ভৰাম আৰু আগতে মানে খুচুৰা পইচা ভৰাইছিলোঁ কিন্তু এইবাৰ মানে ভাবিছোঁ কাগজৰ পইচা ভৰাম আৰু সেয়া বায়ে 300 টকা এটা হিচাপ কৰি এটা 100 টকা মোৰ এটা 100 টকা বাৰ আৰু এটা 100 টকা মাৰ একদম থৈ দিলে আৰু ভগৱানৰ নামত হয় আৰু সোমাই গ'ল খালি এইটো ঢাকনা এটা লগাই থ'ব লাগিব ঢাকনা লগাব লাগিব মোৰ ওলাই মেলি ৰেডি হৈ গ'ল আৰু মানে কীৰ্তিখন মাৰিবলৈ বাকী আছে কীৰ্তিখন দাদাজনে ৰয়েলৰ দাদাজনে দিব বাকী চিম্পুলকৈ ওলাইছোঁ বৰ বেছি মেকআপ চেকআপ কৰা নাই নিজে যিমানখিনি জানো সিমানখিনিয়ে কৰিছোঁ আৰু আজি কি হ'ল মানে লৰালৈকে ওলাইছোঁ কিবা এটা খাপচৰা নিচিনাও লাগি আছে হ'লেও এয়া আল্টা চাল্টা সানি মেলি ৰেডি বাকী এয়া ভিডিঅ' কৰিলে নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এতিয়া আমি যাব ওলাইছোঁ আৰু ভগৱানকে প্ৰাৰ্থনা কৰি যাব ওলাইছোঁ যাতে ভাল হওক আৰু আপোনালোকেও আশীৰ্বাদ কৰিব তেতিয়াহ'লে ব'লক ভাওনা ঘৰলৈকে ডাইৰেক্ট পূৰা গৈ থাকোঁ আৰু আমি ভাওনা ঘৰ এয়া পাই গ'লোহি এয়া মেকআপ পূৰা কৰি আছে দুজনমান ভাৱৰীয়া ওলাই মেলি হৈছে আৰু বাকী দুজনমানে কৰি আছে সেয়া চাওক আপোনালোকে বাকী আমাৰ খনিকৰসকলে পূৰা একদম মেকআপ দি আছে এফালে এজন মুণ্ডা আৰু এইজনী হৈছে মেইন গজকেতু আজিৰ নাটখনৰ মেইন মানে ভাৱৰীয়া আৰু এইফালে এয়া বিহুৰ তাৰপিছত বাকী এয়া ভাৱৰীয়াসকল আছে চবেই নিজৰ মানে ড্ৰেছ পোছাকবিলাক ঠিক ঠাক কৰি আছে আৰু এইফালে এয়া আমাৰ ভাওনা ঘৰত প্ৰৱেশ কৰিছে মহাদেৱে প্ৰৱেশ কৰিছে আৰু মহাদেৱৰ প্ৰৱেশৰ পাছতেই মোৰ প্ৰৱেশ হ'ব আৰু সেয়া আমি চাই আছোঁ খুব ধুনীয়া লাগিছে মহাদেৱৰ প্ৰৱেশ খুব ধুনীয়াকৈ মহাদেৱে মানে প্ৰৱেশ কৰিলে বচন খুব ধুনীয়াকৈ মাতিছে চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ মানে সঁচি মহাদেৱ যেন কৈলাশৰ পৰা পুৰা নামি আহিছে তেনেকুৱা এটা মানে ফিল আহিছে আৰু চবৰে মনত খুব ভাল লাগিছে মানে আৰু শিৱ আৰু মোহিনীৰ নৃত্যৰ পিছতে মানে বামুণে ভাওনা ঘৰত প্ৰৱেশ কৰিছে আৰু ভাওনা ঘৰত বামুণে প্ৰৱেশ কৰাৰ লগে লগে আৰু মন্ত্ৰ চন্ত্ৰ মাতিব যজ্ঞ পাতিব আকৌ পুনৰ মোহিনীয়ে প্ৰৱেশ কৰিব আৰু এয়া মোহিনীৰ প্ৰৱেশ পুনৰ হৈছে মানে মোহিনী মানে মই আৰু প্ৰৱেশ কৰি কি কৰোঁ মানে চুৰ্ণিখন যে লৈ গৈছিলোঁ সেই চুৰ্ণিখন মই বামুণৰ গাত দি দিম আৰু পিছত মানে মহাদেৱ আহি পেলাই ভাবিব যে সেই বামুণজনে মোহিনী বুলি বামুণকে মানে আলিঙ্গন কৰিব বিচাৰিব সেইটোৱে মানে কাহিনীটো আৰু মোৰ মানে মোহিনী ওলোৱাৰ মেইন কাহিনীটো সেইখিনিয়ে আৰু তাৰ লগে লগে ভাওনা গৃহত প্ৰৱেশ হ'ল আজিৰ ভাওনাখনিৰ মুখ্য চৰিত্ৰ গজকেতু খুব ধুনীয়াকৈ তেওঁ ভাও দিলে প্ৰৱেশ কৰিলে সকলো মানুহৰে মন প্ৰাণ তেওঁ মুহি পেলালে মানে ইমান ধুনীয়াকৈ ভাও দিলে আপোনালোকেও চাওকচোন কি ধুনীয়াকৈ তেখেতৰ ভৰি খোজ মানে কি ভাল লাগিলে চাই পেলাই মানে সকলোৱে মানে খুব ধুনীয়াকৈ তেখেতৰ মানে অভিনয় উপভোগ কৰিলোঁ আমি খুব ভাল লাগিলে তেখেতৰ অভিনয় চাই পেলাই
প্ৰৱেশৰ পাছতেই গজকেতুৰ পুত্ৰ আৰু সেনাপতিৰ প্ৰৱেশ ঘটিলে ভাওনা গৃহত। তেখেতসকলেও খুব ধুনীয়াকৈ তেখেতসকলৰ অভিনয় প্ৰদৰ্শন কৰিলে দৰ্শকৰ সন্মুখত। আৰু সেনাপতিৰ অভিনয়ত ভাও লৈছিলে মোৰ দাদা দীপাংকৰ শইকীয়া। খুব ধুনীয়াকৈ দাদাই বচন মাতিলে আৰু বাকী কেইজনেও খুব ধুনীয়াকৈ অভিনয় কৰিলে। সকলোৱে মুঠতে বহুত ধুনীয়াকৈ ভাওনাখন প্ৰদৰ্শন কৰিলে যোৱাকালি। খুব ভাল লাগিলে চাই পেলাই আমাৰ। আৰু কালিৰ ভিডিঅ'টো কালিয়ে শেষ কৰিবলগীয়া নহ'লে, মানে কি হ'ল, মই নচা হোৱাৰ পাছত আমি দুজনমান বেলেগ ভাৱৰীয়া আৰু ভাও চালোঁ, কিন্তু তেওঁলোকৰ ভিডিঅ' কৰিবলৈ নহ'লে। মই দুখিত যে তেওঁলোকৰ ভিডিঅ' মই আপোনালোকৰ আগত দাঙি ধৰিব নোৱাৰিলোঁ। কিন্তু পুনৰবাৰ যদি সেই গজকেতু উপাখ্যান নাটখন অনুষ্ঠিত কৰে, মই নিশ্চয় ভিডিঅ' কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। কালি খুব ভাল লাগিলে, কোনো ধৰণৰ অনুশীলন নোহোৱাকৈ লৰালৰিকৈ মানে যেনেকৈ তেনেকৈ ওলাই মেলি গৈ মোহিনী নাচখন নাচিলোঁ। তথাপিও মই খুব এনজয় কৰিলোঁ নাচি থাকোঁতেনে। বাদ্যযন্ত্ৰ যিসকলে বজাইছিলে তেখেতসকলেও খুব ধুনীয়াকৈ সহায় সহযোগিতা আগবঢ়াইছিলে আৰু খুব ভাল লাগিলে। খুব ধুনীয়াকৈ সময়খিনি পাৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পালে। আৰু মই সম্পূৰ্ণ মোহিনী নাচখন ইয়াত ভিডিঅ'টোত দিয়া নাই। সম্পূৰ্ণ নাচখন মই বেলেগ এটা ভিডিঅ' দিম, যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, আপোনালোকেও চাই নিশ্চয় আমনি পাব। সেয়েহে মই সকলো ভাৱৰীয়াৰে অলপ অলপ ভিডিঅ'হে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু মই মোহিনী নাচখন সম্পূৰ্ণৰূপে দিম, ইয়াৰ পিছৰ ভিডিঅ'টোত মই মোহিনী নাচখন দিম। আশা কৰোঁ আপোনালোকে সেই ভিডিঅ'টোও চাব, সহায় সহযোগিতা মোক আগবঢ়াব। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ইমান পৰে ভিডিঅ'টো চাই থকাৰ কাৰণে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰো কৰি দিব।